ফ্ৰুটছ ডিজাৰ্টটো সো ফ্ৰুটছ ডিজাৰ্টটো একেবাৰে ইজি বনাবলৈ আৰু মই ভাবিলোঁ আপোনালোকৰ লগত শ্বেয়াৰ কৰিম আপোনালোকক খাব একদম হেল্ডি হয় এইটো খাই ভাল পাবা নাকটো দুখ পাই একদম কোলা হৈ আছে দেখো আৰু মোৰ এই আঙুলিটো ভূতৰ চিন যোৱাই নাই হে গাইজ কি খবৰ ভালনে সকলোৰে মোৰো ভাল আৰু মই মমতাজ ৰহমানে আপোনালোক সকলোকে মোৰ নতুন এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ আজি একেবাৰে গা চা ধুই ৰেডি আজৰি হৈ আহি মই আজি ভিডিঅ'টো আৰম্ভ কৰিছোঁ আজি বহুত দিনৰ মূৰত আজি ৰজাক দিলে চ' ভাল লাগিছে সেইটো কাৰণে কামো হ'ল বহুত ঘৰ মুচিলোঁ মেইন এইকেইদিন ঘৰ মোচা নাছিলোঁ বতৰটো ডাৱৰীয়া কাৰণে এইকেইদিন ঘৰ দুৱাৰ মোচা নাই আজি ঘৰ দুৱাৰ মুচি একেবাৰে কিবা চাফা লাগিছে আৰু কালিয়ে কাপোৰ তিয়াই থৈছিলোঁ মেচিনত কালি দেওবাৰ আছিলে আৰু আমাৰ ইয়াত কি হৈছে দেওবাৰে কাৰেণ্টটো নথকা হৈছে কালি দিনটো কাৰেণ্ট নাই পিছবেলা সময়ত আহিছে কাৰেণ্ট মানে কালি কাপোৰ নুধুলোঁ আজি কাপোৰ কানি ধুলোঁ আজি এতিয়া ৰ'দত ধুনীয়াকৈ কাপোৰ কানিখিনি শুকাইছোঁ আৰু আজি ৰোজা 8টা হ'ল আৰু ৰোজা আজিলৈকে সম্পূৰ্ণ আছে আৰু ইফতাৰটো সদায় বনাওঁ ইফতাৰত সদায় চুইট কিবা এটা থাকে মিঠা মই ভাবিলোঁ আজি মই যিটো মিঠা বনাওঁ সদায় থাকে আমাৰ ঘৰটো আজি আপোনালোকৰ লগত তাৰ ৰেচিপিটো শ্বেয়াৰ কৰিম বুলি ভাবিলোঁ সেইটো কাৰণে চ' মই ইফতাৰত বেছিভাগ বনাওঁ চুইটৰ ভিতৰত ফ্ৰুটছ ডিজাৰ্টটো চ' ফ্ৰুটছ ডিজাৰ্টটো একেবাৰে ইজি বনাবলৈ আৰু মই ভাবিলোঁ আপোনালোকৰ লগত শ্বেয়াৰ কৰিম আপোনালোকক খাব একদম হেল্ডি হয় এইটো খাই ভাল পাব তেনেহ'লে মই এতিয়া ইফতাৰ বনাব যাওঁ লগতে মই আপোনালোকৰ লগত ৰেচিপিটো দেখাই যাম মই কেনেকৈ বনাম আপোনালোকে চাব আৰু প্লিজ ঘৰত ট্ৰাই কৰিব আৰু কেনেকুৱা লাগিলে মোক খাই কৰি জনাব আৰু বাৰ্বিও আছে ভিতৰত তাই আজি মুখত খং উঠিব তাই মুখাটো ধোৱা নাই তাইকেইটা মুখত ধুৱাম মেইন তাৰপিছতে মই বনাম আৰু মই বনাওঁতে মাজে মাজে ভিডিঅ' কৰি মই আপোনালোকৰ লগত দেখাই যাম মই কেনেকৈ বনাই বা মই কেনেকৈ বনাওঁ মই সেইটো আপোনালোকক দেখাই যাম তেনেহ'লে এতিয়া যাওঁ মই প্ৰথমে বাৰ্বিক অকণমান মুখতখন ধুৱাই তাইক কাপোৰ কানিবোৰ ভালকৈ পিন্ধাই মেলি তাৰপিছত মই আপোনালোকক দেখাই আছোঁ মই কেনেকৈ ফ্ৰুটছ ডিজাৰ্টটো বনাওঁ চ' চাই যাব ভিডিঅ'টো আগলৈকে আৰু যিসকলে মোৰ চেনেলটো প্ৰথম চাইছে হয় তেওঁলোকে প্লিজ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি থৈ যাব আৰু মই চেষ্টা কৰিম আগলৈ ভাল ভিডিঅ' দিবলৈ চ' তেনেহ'লে চাই যাব হা এইজনী বাৰ্বি আহিছে ৱাও ঠাণ্ডা বা দিলে দাদা দি পঠিয়াইছে তাই ককাকে দি পঠিয়াইছে ঠাণ্ডা এটা এইজনী অৱস্থা মই তাইক আগে মুখতখন ধুৱাই লওঁ তাইক গা নোধোৱা মানে কি তাইৰ চৰ্দি হৈ আছে আৰু এয়া পৰি নাকত এইডোখৰত দেখাই দিয়া এইডোখৰ নাকৰ এইডোখৰ দুখ পালে কালি ইমান জোৰকৈ পৰিলে দৌৰি তেতিয়াহ'লে মই এতিয়া মেইন তাইক মুখতখন ধুৱাই লওঁ দৰ্জা মাৰি লাগিলে তুমি বাবা হৈ ল'বা ব'লা তুমি পিছত খাবা আকৌ তুমি পিছত খাবা ব'লা এতিয়া বাবা হৈ মুখা চুখা ধুই লওঁ তাৰপৰা আমি আকৌ ইফতাৰ বনাব আছে বাৰ্বি মুখা ধুৱাই কাপোৰ বদলাই লৈ চুলিখিনি বান্ধি দিলোঁ নহ'লে চুলি তুলি নাবান্ধে তাই একদম জাপৰি হৈ থাকিব ফুলটা লগাই দিছোঁ তাইক ফ্ৰক পিন্ধিব লাগে সেইটো কাৰণে তাইক এইটো ফ্ৰক পিন্ধাই দিলোঁ মোক পিন্ধা দেখিছোঁ যে মই ফ্ৰক পিন্ধিলে তাইকো ফ্ৰক পিন্ধিব লাগে জোতা পিন্ধিব লাগে এতিয়া বিচনাতে থাকিব টেবেটো চাই দিবা দেই তাইক জোতা পিন্ধিব লাগে জোতা পিন্ধিব নালাগে এতিয়া বিচনাতে থাকিব লাগে টেবেটো চাই দিব আৰু এইজনী উঠি দিয়া এই চাইকেল আছে ক'ত আছে চাইকেল এইয়া ভাল লাগিছে নি ফ্ৰকটো তোমাৰ এইয়া ফুটা আছে বোলে হাতখন ফুটা ফ্ৰক পিন্ধাই দিছোঁ কি হয় তাত কি ভৰাব লাগে এইটো এনেই এইটো ডিজাইনে হয় নাকটো মুচি লোৱা লিপষ্টিক লগাবা নাকটো দুখ পাই একদম কোলা হৈ আছে দেখো আৰু মোৰ এই আঙুলিটো ভূতৰ চিন যোৱাই নাই এয়া আমি ভূত দিব গৈছিলোঁ
বটা চেনটো যোৱাই নাই চুচি দিব লাগিব এতিয়া ইমান দিন হ'ল তাহলে এতিয়া মই যাওঁ ইফতাৰ বনাবলৈ আৰু লগতে মই আপোনালোকক দেখাই যাম ৰেচিপিটো ফ্ৰুট ডিজাৰ্টৰ ৰেচিপিটো আৰু কেনেকুৱা লাগিলে মোক ক'ব এয়া মই মিক্সাৰত ক্ৰীম দি থৈছোঁ আমুল ক্ৰীমৰ লগত চেনি দিম মই 3 চামুচ দিম যোনে যিমান মিঠা খায় নিজৰ ওপৰত কথা মিঠাটো তাৰপিছত ইয়াত মই কল কাটি থৈছিলোঁ কল এটা কাটি থৈছিলোঁ এয়া এই কলটো মিক্সাৰত দি দিম দি পিনে এইখিনি এতিয়া মই মিক্সাৰত ভালকৈ মাৰি ল'ম মিক্সাৰত মৰাৰ পিছত আৰু বাকীখিনি মই আকৌ আপোনালোকক দেখাম এইখিনি মই ফ্ৰুটছ কাটি থৈছোঁ ফ্ৰুটছ ডিজাৰ্টৰ কাৰণে এয়া সৰু সৰুকৈ টুকুৰা টুকুৰিকৈ কাটি থৈছোঁ মই ফ্ৰুটছ অলপ লগত দিছোঁ ডালিমৰ গুটি কেইটামানো দি দিছোঁ ডালিম দিলেও ভাল লাগে খাই আৰু এয়া মই ফ্ৰুটছবোৰ কাটি ৰেডি কৰিয়ে থৈছোঁ প্লেটত এইখিনি হ'ল মই মিক্সাৰত মাৰি ল'লোঁ মিক্সাৰত মাৰি ৰেডি মিক্সাৰত দিলে অলপ ডাঠ হৈ যায় সেইটো কাৰণে মই মিক্সাৰত কল এটাৰ লগত দি দিওঁ আৰু ক্ৰীম আৰু কলৰ মিশ্ৰণখিনি মই ইয়াত ঢালি দিছোঁ ফ্ৰুটছ ডিজাৰ্টৰ কাৰণে ফ্ৰুটছখিনিৰ ওপৰত মই ধুনীয়াকৈ ঢালি দিলোঁ এয়া এতিয়া প্ৰায় ৰেডি হৈয়ে গ'ল আৰু ইয়াত খায়ো খুব ভাল লাগে টেষ্টি হয় ৰেডি হৈ গৈছে মই এতিয়া ইয়াখিনি 10 মিনিটমান ফ্ৰিজত ভৰাই থ'ম ফ্ৰিজত ভৰাই থোৱাৰ পিছতহে আমি আকৌ খাম মই ডাইনিঙত